চৰকাৰী কৰ্মচাৰীসকলৰ বদলি ট্ৰেন্সফাৰৰ ভাল খবৰ লগতে পদোন্নতি সম্পৰ্কে ভাল খবৰ। এক কথাত কৰ্মচাৰীৰ বদলি সম্পৰ্কে, ট্ৰেন্সফাৰৰ সম্পৰ্কে আৰু প্ৰমোচন সম্পৰ্কে আপোনাৰ ভাল খবৰ। সেয়ে আপোনালোকক ক'ব ওলাইছোঁ যে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যিসকল ছাৰ বাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক, সেই আমি বিশেষ খবৰ আমি আপোনাৰ কাকতৰ পৰা, অসমীয়া কাকতৰ পৰা লৈ আহিছোঁ। এয়া চাওক, নতুন কাৰ্যালয়ত দাবী কৰিব নোৱাৰিব জ্যেষ্ঠতা তাৎক্ষণিক পদোন্নতিত। পাৰস্পৰিক বদলিৰ সুবিধা, চাকৰিকালত দুবাৰহে গ্ৰহণ কৰিব পাৰিব। কৰ্মচাৰীয়ে বদলিৰ নিৰ্দেশনা জাৰি কৰা এসপ্তাহৰ ভিতৰতে মুকলি কৰি দিব লাগিব। কৰ্মচাৰীক নতুন কাৰ্যালয়ত দাবী কৰিব নোৱাৰিব জ্যেষ্ঠতা। একে বিভাগৰ আৰু একে সঞ্চালয় তথা আয়ুক্তালয়ৰ দুগৰাকী কৰ্মচাৰীৰ মাজত পাৰস্পৰিক বদলিকেহে অনুমতি প্ৰদান কৰা হ'ব। ইয়াৰ বাবে দুগৰাকী কৰ্মচাৰীয়ে কিছুমান নিৰ্দিষ্ট মাপকাঠি একে হ'ব লাগিব। অৰ্থাৎ একে গ্ৰেড পে, একে সেৱাবিধিৰ অধীনত আৰু দুয়োটা পদৰ প্ৰকৃতি তথা অৰ্হতা একে হ'লেহে পাৰস্পৰিক বদলিৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে সুবিধা লাভ কৰিব। সমান্তৰালভাৱে পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলক আনহাতে পাৰস্পৰিক বদলিৰ সুবিধা গ্ৰহণ কৰা কৰ্মচাৰীসকলে নতুন কাৰ্যালয়ত জ্যেষ্ঠতা বা তাৎক্ষণিক পদোন্নতিৰ বাবে দাবী জনাব নোৱাৰিব বুলি এছ.অ'.পি.ত উল্লেখ কৰা হৈছে। আনহাতে পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত আন কেতবোৰ চৰ্ত আৰোপ কৰা হৈছে। সেই অনুসৰি নিৰ্দেশনা জাৰি কৰা তাৰিখৰ পৰা 7 দিনৰ ভিতৰতে নিয়ন্ত্ৰণ প্ৰাপ্তিধাৰীয়ে বদলি হোৱা কৰ্মচাৰীসকলক মুকলি কৰি দিব লাগিব। পাৰস্পৰিক বদলিৰ বাবে কৰ্মচাৰীসকলক কোনো ধৰণৰ বোনাছ আৰু মৰগীয়া বোনাছ প্ৰদান কৰা নহ'ব বুলি এছ.অ'.পি.ত উল্লেখ কৰা হৈছে। তো ভিডিঅ'টো ইমানেই আছিল। সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে মোৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।